হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আপোনালোক সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ। আজি দুদিনমান ধৰি এটা কথাই বৰ আমনি দি থকাৰ নিচিনা লাগিছে। সেয়ে ভাবিলোঁ কথাটো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। ঠিক আছে, কথাটো হ'ল যে আমি সমালোচনা কৰিব লাগে বুলিয়েই চৰকাৰক সমালোচনা কৰিব নালাগে। সকলো চৰকাৰৰে ভাল বেয়া দুয়োটাই দিশ থাকে। সেয়ে সমালোচনা কৰিলেও সমালোচনাৰ ঊৰ্ধত কোনো নহয়, সকলোৱে সমালোচনাৰ সন্মুখীন হ'বই। সমালোচনা হ'ব নোৱাৰে বুলি ক'লেও মিছা হ'ব, সকলোৱে সমালোচনাৰ সন্মুখীন হ'ব। কিন্তু সমালোচনাবোৰ গঠনাত্মক হ'ব লাগে, তেতিয়া ভাল। মই কথাটো আপোনালোকক এইবাবেই কৈছোঁ যে আজি দুদিন আগত 13 তাৰিখ 14 তাৰিখ যদি আপোনালোকে গম পাবই, এয়া গম নোপোৱা কোনো কথাই নহয় যে 13 তাৰিখ 14 তাৰিখে অসমৰ ইতিহাসৰ এটা ডাঙৰ দিন। কিয়নো এই 13 আৰু 14 তাৰিখে, বিশেষকৈ 13 তাৰিখৰ কথা কৈছোঁ, এই 13 তাৰিখে 11,000 বিহুৱতীয়ে সৰুসজাই ষ্টেডিয়ামত গিনিজ বুকত ৰেকৰ্ড কৰিলে। এইখিনিলৈকে ঠিকেই আছিল। আজি প্ৰায় এদিন আগত নে দুদিন আগত অসম লাইভ নামৰ এটা ৱেব পৰ্টেলত এটা নিউজ বাতৰি দেখিব পালোঁ। বাতৰিটোৱে বৰ কষ্ট দিছে। বাতৰিটো আছিল এগৰাকী লেখিকা, মই নাম মেনশ্যন নকৰোঁ, তেখেতে অভিযোগ কৰিছে যে এই বিহু ৰেকৰ্ডৰ সময়ত যিটো গান উপস্থাপন কৰা হ'ল, সেই গানটোত লৈ হেনো আমাৰ মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰিছে। সেই গানটো হয়তো জানি বুজি হয়তো তাত অন্তৰ্ভুক্ত কৰা হৈছে। গানটো আছিল ৰিণিকি ৰিণিকি দেখোঁ গাঁও এখনিতে গাঁও এখনি। এই গানটোত বিহু নাম বা বিহুগীত আপোনালোকে যি বুলিয়ে ভাবে, এই গীতটোত তেখেতৰ মন্তব্য কৰিছে যে এই গীতটোত ৰিণিকি নামটোৰে তেখেতে নিজৰ পৰিবাৰৰ নামটো সন্নিৱিষ্ট কৰিব বিচাৰিছে। মোৰ কথাটো অকল তেওঁ বুলিয়েই নহয়, হয়তো বহুতেই হয়তো চৰকাৰক সমালোচনা কৰা বহুত মানুহে হয়তো এইটো ভাবিব পাৰে যে ৰিণিকি নামটো তেখেতৰ পৰিবাৰৰ হোৱাৰ বাবে হয়তো তেখেতে ইয়াত সন্নিৱিষ্ট কৰিছে। তেনেকুৱা কোনো কথা নহয়। কিয়নো ময়ো বহু সৰুৰে পৰাই বিহুৰ লগত জড়িত। আমি আগতে বিহু নাচুৱাইছোঁ, বিহু কুঁৱৰী মৌ কুঁৱৰী এইবোৰ কৰিছিলোঁ। এতিয়া নাই, কিন্তু এটা সময়ত স্কুলত পঢ়ি থকাৰ পৰা কলেজত পঢ়ি থকাৰ পৰাই মই বিহুৰ লগত জড়িত আছিলোঁ। চ' এই ৰিণিকি ৰিণিকি শব্দটো আমি আগৰ পৰাই বিহুত, পুৰণা এইটো বিহু বহুতেই গায়। আমি বহুতে আপাৰ আচামৰ ফালে বহুতেই এইটো বিহুত কম্পিটিশ্যনতো এই গীতটো গায়। চ' এইটো এটা বৰ দুৰ্ভাগ্যজনক যে এগৰাকী অসমীয়াই এনে এটা অভিযোগ দিছে। যদি অনা অসমীয়াই দিলেহেঁতেন আমি ক'ব পাৰিলোঁ, কিয়নো অনা অসমীয়াই বিহুৰ এনেবোৰ নাম নুশুনিব পাৰে বা তেওঁ নাজানিব পাৰে। কিন্তু এগৰাকী অসমীয়া মহিলাই তেনে এটা কমেণ্ট দিয়াৰ বাবে মোৰ দুখ লাগিছে। ৰিণিকি ৰিণিকি শব্দটো বিহুত আগৰ পৰাই আছে। বহুত পুৰণা বিহু এইবোৰ আমি শুনিছোঁ, আগতে আমি শুনি ডাঙৰ হৈছোঁ। এইটো চোতাল বিহুৰ বা হুঁচৰিত এই শব্দটো শুনা যায়। কেছেটৰ বিহুত হয়তো নাথাকিব পাৰে, কিন্তু চোতাল বিহু হওক, হুঁচৰি হওক, এইবোৰ আমি প্ৰায় দেখোঁ। চ' মোৰ কথাটো হ'লগৈ, এইবোৰ কমেণ্ট এনেধৰণৰ সমালোচনা কৰিব নালাগে। চৰকাৰৰ যিটো কাম ভাল, তাক আমি সকলোৱে একমত হৈ সমৰ্থন কৰি জনাব লাগে, আৰু যিবোৰ কাম বেয়া তাক আমি সমৰ্থন কৰিব নালাগে। এইখিনিতে আৰু এটা কথা কৈ থওঁ যে মই ভিডিঅ'টো কৰাৰ বাবে মোক এইটো নাভাবিব যে মই বিজেপিৰ ছাপোৰ্টাৰ। মই কোনো বিজেপিৰ ছাপোৰ্টাৰ নহয়, না মই এজিপি, না মই কংগ্ৰেছ, না মই আপ, কোনো ৰাজনৈতিক দলৰে ছাপোৰ্টাৰ নহয়। এজন নিৰপেক্ষ ব্যক্তি হিচাপে মই কথাটো আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ, যিটো মই ভাবিলোঁ, যিটো মই ফিল কৰিছোঁ। এনেকুৱা হ'ব নালাগে, কিয়নো এনেবোৰ সমালোচনাই পিছলৈ আৰু কিবা এটা ডাঙৰ কাম কৰিবলৈ তেখেতসকলক উৎসাহিত নকৰিব। তেখেতসকল ভাঙি পৰিব। যে ভাল কাম কৰিলেও যদি মানুহে এনেদৰে সমালোচনা কৰে, সেয়া হ'ব নালাগে। কিছুদিন পূৰ্বে ময়ো এই বিষয়লৈ সমালোচনা কৰিছিলোঁ, কিয়নো চৰকাৰৰ ৰাজকোষৰ পৰা ইমান ধন ব্যয় কৰা হ'ব। সি যি কি নহওক, চৰকাৰৰ ধন ব্যয় হৈছে যদিও অৱশেষত সকলো ভাল হ'ল, আৰু কিবা পাব হ'লে কিবা হেৰাব লাগিব, সেয়াই নিয়ম। শেষ ভালে সকলো ভাল, শেষত সকলো ভাল হ'ল। আৰু সেইবাবে সেইবোৰ সকলো সমালোচনা বাদ দি এই ভাল যিটো হৈছে সেইটোক আমি সমৰ্থন জনাব লাগে।
তাৰোপৰি আৰু এটা কথা এইখিনিতে মই কওঁ, দুদিনমান আগতে আৰু এগৰাকী ৰাজনীতিক নেতা, তেখেতক মই সচৰাচৰ ভালেই পাওঁ, কিন্তু এই কথাটোত তেখেতৰ মই মতৰ মানে তেখেতৰ সৈতে মোৰ দ্বিমত আছে। তেখেতে কৈছে যে 11,000 এই যিমান বিহুৱতী যে নাছিলে তেওঁলোকক সংস্থাপন দিব লাগে, বিহুৱতীসকলক সংস্থাপন দিব লাগে। এয়া সম্ভৱ নেকি? কোনোবা বিহুৱতীটো চৰকাৰে টানি আজৰি লৈ যোৱা নাই, সকলোৱে ইচ্ছাৰে নিজৰ ইচ্ছাৰে গৈছে। বিহু নাছিলে বুলিয়ে যে কাৰোবাক সংস্থাপন দিব লাগিব, সেয়াটো কোনো যুক্তিকৰ মানে মই নাভাবোঁ তাত কোনো যুক্তি আছে বুলি। আৰু তাৰোপৰি তেখেতসকলক ফ্ৰী অফ কষ্টো চৰকাৰে নচোৱা নাই। তেখেতক সকলোকে 20,000 নে 25,000কৈ টকা দিম বুলি কৈছে, তেখেতসকলক ভালকৈ ৰাখিছে। সেয়ে এনেবোৰ সমালোচনা কৰাৰ আগতে অলপ ভাবি চিন্তি সমালোচনা কৰিব লাগে। সেই যি কি নহওক, শেষত পুনৰ এনে এটা ভাল দিনৰ, যদিও ষ্টেডিয়ামত আমি নাছিলোঁ, টিভিতেই চাই পিনে যে সাক্ষী হ'ব পাৰিলোঁ, তাৰ বাবে নিজকে ধন্য ভাবিছোঁ। ধন্যবাদ।